ৰাইমনা নেশ্যনেল পাৰ্ক যাব আহিছোঁ আমি টোল গেটত ফাৰ্ষ্ট ট্ৰেকৰ কাম কৰি। ৰাতিপুৱা 4 বজাতে বিচনাৰ পৰা উঠিছোঁ, তামাম ভোক লাগি আছে। এতিয়া আমি হোটেল বিচাৰি আছোঁ, গাড়ীত নহয়, আমি হোটেল বিচাৰি আছোঁ। সুৰাজিতে পিছফালে গাড়ীৰে আমাক খেদি আনি আছে। ৰাতুলা হোটেলে বিচাৰি পোৱা নাই। জেগাটোৰ নাম কি আছিল? সৰ্বক। আমি সকলোৱে খাই ল'লোঁ, কিন্তু গাড়ীখনক খোৱা হোৱা নাছিল। গাড়ীখনক ভোক লাগি আছে কৈ আছে সুৰজিতক, সেইবাবে গাড়ীখনকো তামাম খুৱাই ল'লোঁ আমি কচুগাঁৱৰ পৰা এতিয়া ৰাইমনা নেশ্যনেল পাৰ্ক গৈ আছোঁ। লেফ্টত গাড়ী ঘূৰাই দিব। সুৰজিতে ধুনীয়া গাড়ী চলাই আছে। কচুগাঁৱৰ পৰা আমি ৰাইমনা নেশ্যনেল পাৰ্ক গৈ আছোঁ। বেছি দূৰ নাই, ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে? 2 কিলোমিটাৰ, মাত্ৰ 2 কিলোমিটাৰ আছে। 2 কিলোমিটাৰ আছে। আৰু এই টুপি লাগি আছে, বহুত টাইম গাড়ী দিছিলোঁ। ৰাতিপুৱা 6 বজাতে আমি ধমধমাত গাড়ী ষ্টাৰ্ট দিছোঁ। এতিয়া কিমান ঘণ্টা আহিলোঁ? 6 ঘণ্টা। পূৰা 6 ঘণ্টা গাড়ীত আহিয়ে আছোঁ, এতিয়াও গৈ পোৱাই নাই। বজাৰ এখন পালোঁ, মানে চফিত এই কিবা নাৰিকল কিনিব ইয়াতে। চাৰো আহি আছে, বজাৰখন চাই লওঁ, নতুন বজাৰ। কচুগাঁৱৰ বজাৰত ৰহুন ল'লোঁ, ৰহুন 50 টকা কিলো। 50 আৰু এই 45 কিলো। 6 কিলো ল'লোঁ আমি, আৰু বগৰী খাম। কিলোমিটাৰ পিছত লেফ্ট। এইটোৱে নাই, আননোন দেখাইছে ৰোডটো। মেপখন একবাৰ মাৰি লোৱাৰ পিছত এই ডাইৰেক্ট এই মিনিমাইজ কৰি কাটি থাকিলেও থাকি যায়, কিন্তু পিছত এইটোৱে নাই তোমাৰ। 70 মিটাৰ। আমি লেফ্টে যাব লাগিব। লেফ্টে যাব লাগিব। টাৰ্ণিং। লেফ্ট টাৰ্ণ। 9 কিলোমিটাৰ যাব লাগিব। আপনি ঘৰত নাই টোপ দিছে এইগিলা। প্ৰমোদ বড়ো, হিমন্ত বিদ্যাকে নাই টোপ দিছে। ইয়াতে কোনেও মানুহ নাই বাবা, নিজে কথা এইগিলা। এনাই টোপ দি পেলাই বহুত কাম দিয়ে বিজেপি দখল কৰিব এতিয়া। এইগিলা দিছি মানে পাৰ্টি চলিগিলাক ফাঁচে থৈ দিলে আগতে। অলপ চলপ দৰমহা দি কিনে চলিগিলাক তাতে ৰাখি থৈ নাই ভাল হৈছিল ৰ'বা। BPF-ৰ কাৰ্যালয়কেইটা ভাল নালাগিছিল না। এতিয়া এইগিলা যে বহি আছে চব হেৰি হোৱাৰ কাৰণে উঠো হোৱা নাই নহয়, ক্লাবটো হোৱা নাই না। কিহৰ ভাড়া পইচা কি হ'ব? জি আছে জহাগিলা খাই জংঘল মস্ত জংঘল, কিন্তু এখন ভয় লাগে। হিচাপে দা দৰ্জাখন মাৰি লোৱা তুমি। দৰ্জাখন পটককৈ বাঘে হেৰি কৰি দিব। এইটো হৰিণা ছাগাল হৰিণা বুলি ভাবিছিলে, একদম দেখিবলৈ একেই। হৰিণা না ছাগাল। এই আমি গৈ পাহাৰ পামেই এতিয়া। আকৌ দেখা নাই হাতী চাতী, ইয়াৰ দেখা নাপায়, দূৰো আছে না বহুত। জংঘলত গুচি যাব দে। তুমি নাচবা আজি 1 বছৰ আৰু বাঢ়িব। এই হাৱাটো অক্সিজেন বেছিকৈ পাম না। বেলেগে গাড়ী নাপালে অৰ্পণা গাড়ী পাৰিলে হয়, একেলগে কম গাড়ী দিলে হয়। আমি হাতী চাব আহিছোঁ। আজি হাতী চাইহে যাম। ছাগলী দেখিছিলোঁ, এইটো হৰিণা বুলি ভাবিছিলোঁ। একদম দেখিবলৈ কিন্তু একেই। এই লাষ্ট আৰু
ৰাস্তা একদম সৰু ৰাস্তা সন্মুখৰ পৰা যদি বেলেগ গাড়ী আহে কোনোমতে ইয়াত এখন গাড়ীক চাইড দি অভাৰটেক কৰিব নোৱাৰে প্ৰশ্ন কৰিব নোৱাৰে আহাই নাই নেকি কাৱে আমি নেকি সঁচা এতিয়া পাৰিব নেকি বাইক এখনো যাব নোৱাৰে এইটো নদী আছে হা নাই নহয় নেকি হয় 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 5-6 দেখিছে টাইমৰ 5 কিলোমিটাৰ দিলোঁ গ্লাছখন উঠি লওক আপোনাৰ গাড়ীখন হে বেয়া কৰে ধান্দা পিকনিক প্লেচ বুলি লিখি দিছে মানুহৰ সামগ্ৰী নাই ইয়াতে হাৰমনি ভাঙা না আমি আহিছোঁ কেলা আমি পাৰ্কৰ ভিতৰতে ঘূৰি আছো পাৰ্কৰ ভিতৰত কিন্তু মেইন গেট সোমাই দি আছে তই এনেকৈ চিধা গেলি মেইন গেট খান পালোঁ নেকি কোনটো যে আমি কাটি পেলাই যদি অলপ সোমালি তাৰমানে আমি গম পালোঁ ক'ত কি আছে অ সেইটো যে ধৰব নেকি আৰু ক'বাই পুলিচ চুলিছে ধৰলি আৰু পুলিচে ধৰলি আকৌ নহয় জ্বলা এণ্ট্ৰি চেণ্ট্ৰি কৰা নাই আকৌ টেনচন নলবা মই বললি আকৌ নহয় দেখোন বললি আমি এতিয়া পাৰ্কৰ ভিতৰত সোমাই পাৰ্কৰ ভিতৰত ঘূৰি আছো হাতীও দেখা নাই বাঘো দেখা নাই পাম নেকি মানুহ দেখা নাই মানুহ এই যে ধনেশ পক্ষী এইটো ধনেশ পক্ষী এটা ধনেশ পক্ষী দেখিছো গ'ল এটা ভাল বস্তু দেখা পালো দা ধনেশ পক্ষী ধনেশ পক্ষী এই এইটো দেখছ এইটো চিলা বাই ধনেশ পক্ষীটো দেখছ না ধনেশ পক্ষী ভাল দেখা পালো কি লাগলো গম পাবা না ধৰি ললি আৰু চেছ কি এণ্ট্ৰি চেণ্ট্ৰি কৰা নাই তুমি ভাবিব লগা কি আছে বুজিছে না সুৰজিত আমাৰ যে গাড়ী সোমাইছে কোনোটো গম নাপায় মানে বিশ্বাস কৰিম না ফৰেষ্টে ৰিক্সে ল'বা নহয় তুমি গুৱাহাটী সোমাইছা এনেকৈ ক'ব গুগল মেপত গুৱাহাটী ৰাস্তাটো দেখি থৈ দিছে এই ভেংগুৱা মেংগুৱা এখন গাড়ীও দেখা নাই ঘণ্টা ভয়ে লাগি আছে ৰিটাৰ্ণ কৰাই তেল কৰাই ভাল হ'ব বেক মাৰাই ভাল নেকি যাই আকৌ নাই কিন্তু পুরো দিন ঠিক আছে যায় ঠিক আছে ধনেশ পক্ষীটো দেখা পাইছোঁ হ'লেও সেইটো ভাল লাগে এইটোত যাব লাগিব কোৱালে এতিয়া অলপ গম পাম এই বিষয়ে নহ'লে আকৌ নাজানিম না কোনোবাই জংঘল আহিলো না নাই মানে ৰাস্তা পাৰ কৰে যিটো মানে পিছ কাটিব লাগে ইয়াত সোমাইছিলোঁ এতিয়া ইয়াৰ পৰা গাৰ্ড লৈ আমি ৰায়মনা নেশ্যনেল পাৰ্ক চাব আহিলো না নাই মানে ৰাস্তা পাৰ কৰে যিটো মানে পিছ কাটিব লাগে ইয়াত সোমাইছিলোঁ এতিয়া ইয়াৰ পৰা গাৰ্ড লৈ আমি ৰায়মনা নেশ্যনেল পাৰ্ক চাব অভয়াৰণ্যৰ মাজত এতিয়া আমি পিকনিক কৰিম এই শফিক দাই পোলাও বনাই আনছে আমাৰ কাৰণে পোলাও খাম এতিয়া আমি এই ৰায়মনাৰ মাজতে আছোঁ এটা ধুনীয়া ফিল্ড পালোঁ ইয়াতে বোলে হাতী চাতী একো নাহে ডিষ্টাৰ্ব নাপায় ধুনীয়াকৈ ইয়াত কথা নাই খাই লওঁ খাই লওঁ আমি ইয়াতে ইমান আশা কৰি আছোঁ